আজি আমাৰ বাক্সা ব্লকৰ অন্তৰ্গত বাক্সা আৰু টিহু এই দুটা ব্লকৰ অন্তৰ্গত আমাৰ এই অঞ্চলৰ যেহেতু নিবনুৱা সমস্যা বহুত আছে এইটোকে লক্ষ্য কৰি পেলাই আমাৰ বিটিআৰ চৰকাৰৰ PNRD ডিপাৰ্টমেণ্টৰ পৰা সন্মানীয় আমাৰ ডেপুটি ছাৰৰ নিৰ্দেশ মৰমে আজি ইয়াতে আমি 50টা মানে কুহেৰ পেৰা মেচিন আমি ডিষ্ট্ৰিবিউশ্যন চেৰেমনি ইয়াত কৰিছোঁ মই তেখেতক আমাৰ ডেপুটি CM ডাঙৰীয়াক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আহি থকা সময়ত যেন আমাৰ এই মছলপুৰ অঞ্চল বা সেই বৰ্মা অঞ্চলৰ মানুহবিলাকক যিমান পাৰে তেখেতে সংস্থাপন দিয়া যাতে সেইটো কাম কৰে তেখেতলৈ মই বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ হয়তো নৰ্মেল প্ৰক্ৰিয়া এটা সেইটো কণ্টিনিউ প্ৰচেছ এটা এইটো তেনেকুৱা নহয় বছৰত আমাৰ দুবাৰ কৰি আমি খালি কুহেৰ পেৰা মেচিন বুলি নহয় আমি মানুহক এতিয়া আমাৰ ই-ৰিক্সা স্পেচিয়েলি ই-ৰিক্সা মানে PNRD ডিপাৰ্টমেণ্টৰ পৰা দিয়া এইবাৰ হ'ব আৰু গাৰ্বেজ টানা বা তেনেকুৱা গাঁৱত মানে বস্তা চাউলৰ বস্তা বা এই কি বুলি কয় মাল বস্তু ইফাল কৰা এই তেনেকুৱা এটা চাইকেলো এতিয়া PNRD ডিপাৰ্টমেণ্টে হাতত লৈছে সেইটো অতিৰেই আমাৰ এই বাক্সা ব্লকত বা বৰমা ব্লকত এইবিলাক পাবলৈ সক্ষম হ'ব মই তেনেকা নিজকে ভাবি নলওঁ কিন্তু মই ভাবোঁ যেহেতু মই সমাজৰ কাম কৰিম বুলিয়ে নিজৰ জীৱনটো উৎসৰ্গা কৰিছোঁ ঘৰ বাৰীৰ পৰাও মই বহুত দূৰত থাকোঁ এইকাৰণে মেক্সিমাম টাইম মই 24 ঘণ্টাৰ ভিতৰত পাৰা পৰ্যন্ত কমেও মই 18 ঘণ্টা বা মই 16 ঘণ্টালৈ মই মানুহৰ লগতে থাকি কাম কৰি আছোঁ সমাধান যিমানে দেখা পাইছোঁ তাক সমস্যা যিমান দেখা পাইছোঁ তাক সমাধান কৰাৰ কাৰণে মছলপুৰবাসী ৰাইজৰ বা বিটিআৰবাসী ৰাইজক মোৰ জীৱনটো মই উৎসৰ্গা কৰি পেলাই কাম কৰি আছোঁ সেইটোৰে হয়তো আপোনালোকে অনুভৱ কৰিব পাৰে মই কিন্তু নিজকে সেইটো বুলি নাভাবোঁ আৰু আপোনাৰ নেতৃত্ব সেইটো আমি অহাকালিলৈকে আমি হয়তো আমি ইনগ্ৰেশ্যন কৰিম সেইটো আমাৰ বিটিআৰ সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াৰ বিৰাট ডাঙৰ এটা পদক্ষেপ কাহিনীও নোহোৱা এটা কাম হ'বলৈ গৈ আছে 40টা সমষ্টি তাত 40টা অডিটৰিয়াম হ'ল আমাৰ সুজিত নাৰ্জাৰীৰ নামত কৰিবলৈ গৈ আছে বহুত জাগাত ষ্টাৰ্ট কৰিছে কাম কিন্তু আমাৰ মছলপুৰটো অলপ পলম হ'ল আমাৰ ইয়াৰ মাটিৰ অলপ সমস্যা আছিলে কিন্তু যোৱাকালি আমাৰ মাটিৰ সমস্যাটো সমাধান হৈ গ'ল অহাকালি বা পৰহিলে ভাল এটা দিন চাই পেলাই আমি ইয়াৰো আধাখিলা আমি স্থাপন কৰিম আৰু কি मोनसे फोसावथाय नोंथांमोननि थाखाय मोनसे गोजोनथाव खौरां लानानै फैदों अदालगुरि जिल्लानि सिङाव थानाय डिमाकुसि बरंगाजुलिनि पिपल हलियाव लानानै फैदों नोंथांमोननो लेब्रा मुंनि गंसे गोदान रिजर्ट नोंथांमोना बे लेब्रा मुंनि गंसे गोदान रिजर्टखौ तामुलपुर रडनिफ्राय फैब्ला सुख्लाय ब्रिजनि आगदा आरो अदालगुरि रडनिफ्राय फैब्ला सुख्लाय ब्रिजनि सिगाङाव आगसिथिंजाय मोननो हागोन लेब्रा मुंनि गंसे गोदान रिजर्टआ नोंथांमोननो गोसोबायदि सुबिदा खालामनानै होनाय जादों नोंथांमोना बे लेब्रा रिजर्टआव बर'नि गासै जाग्रा जामुंखौनो मोननो हानायजों लोगोसे बेवहाय नोंथांनि सुबिदा बायदि अर्डार खालामनानै जानो हागोन जुदि नोंथांमोना तामुलपुरनिफ्राय अदालगुरिसिम थांनाय समाव ओंखामजों लोगोसे बायदिसिना जालांनो गोसो दंब्ला नैबे 8638879656 जानबुं नम्बराव कल खालामनानै सिगांग्रो अर्डार खालामहरनो हागोन